हाय एवरीवन वेलकम बैक टू माय यूट्यूब चैनल। तो आज भिडिओट मैं टेलिर बेसिक कन्सेप्टर ऊपर डिस्कस करिम। तो भिडिओ अलप स्किप नकराके शेषলৈকে ভালদৰে চাই থাকিব। तो এইটো ভিডিও চালে মই আশা কৰোঁ যে টেলিৰ বেसिक কনসেপ্টটো ক্লিয়াৰ হৈ যাব। যেতিয়া আমি টেলিৰ বেसिक কনসেপ্টটো ক্লিয়াৰ হৈ যাম তেতিয়া আমি টেলিৰ যোনবিলাক প্ৰব্লেম থাকিব, যোনবিলাক আমি লেজাৰ বনাম, একাউণ্টিং ভাউচাৰ এণ্ট্ৰি যোনখিনি কৰিম, সেই গোটেইখিনি এই ভিডিঅ'টোতে কনচেপ্টখিনি ক্লিয়াৰ হৈ যাব। যদি কনচেপ্টখিনি ক্লিয়াৰ হৈ যায় ইজিলি লেজাৰ বনাব পাৰিব আৰু ভাউচাৰ এণ্ট্ৰিত বহুত হেল্পফুল হ'ব। ঠিক আছে, তো ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ভালদৰে শেষলৈকে চাই থাকিব। তো মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো ফাৰ্ষ্ট টাইম মই ক'ব বিচাৰিছোঁ যে টেলি মানে কি, মানে টেলিটো আমি কেলে ইউজ কৰোঁ। ঠিক আছে, হোৱাট ইজ টেলি। ঠিক আছে, তো এই কনচেপ্টটো প্ৰথমতে আমি বুজি ল'ম। ঠিক আছে, টেলি হৈছে এটা বিজনেছ ৰিলেটেড একাউণ্টিং এটা ছফ্টৱেৰ হয়। টেলিটো একচুৱেলি এটা ছফ্টৱেৰ হয়, যোনটো ছফ্টৱেৰত নেকি বিজনেছৰ গোটেইখিনি ডাটা এণ্ট্ৰি কৰি ৰখা হয় ইন ফিউচাৰত, যাতে আমি এইখিনি ভালকৈ সেই ডাটাখিনি চাব পাৰোঁ আৰু সেই গোটেইখিনি এটা ৰেকৰ্ড কৰি থোৱা হয় টেলিত। ঠিক আছে, টেলি নামৰ ছফ্টৱেৰটোত। যেতিয়া নেকি টেলি নামৰ প্ৰগ্ৰামটো হোৱাই বনাই নাছিলে তেতিয়া কেনেকুৱা বিজনেছ কৰিছিলে? তেতিয়াওতো মানুহে বিজনেছ কৰিছিলে আৰু তেতিয়াও কিছুমান বিজনেছৰ গোটেইখিনি ৰেকৰ্ড থৈছিলে। তো তেতিয়া কি হৈছিলে, বিজনেছটো ৰেকৰ্ড থ'বৰ কাৰণে কিছুমান খাতা বহীৰ ইউজ কৰিছিলে। আৰু সেই খাতা বহীটো মেইনটেইন কৰা এতিয়া যেনেকুৱা একাউণ্টেণ্ট আছে, তেতিয়াৰ সেই সময়ত একাউণ্টজনক কোৱা হৈছিলে মুনিম। ঠিক আছে, এজন মুনিম আছিলে আৰু সেই মুনিমটোৱে কি কৰিছিলে, সেই গোটেই বিজনেছটোক মানে মেইনটেইন কৰিছিলে, কণ্ট্ৰল কৰিছিলে। আৰু সেই কণ্ট্ৰল কৰোঁতে তেওঁ কি কৰিছিলে, কিছুমান খাতা বহীত কাৰোবাৰ পৰা পইচা পাব আছে, কাৰোবাক দিব আছে, কাৰ পৰা বস্তু কিনি আনিলে, ক'ত বস্তু বিক্ৰী কৰিলে, সেই গোটেইখিনি চবৰ কাৰণে এটা বেলেগ বেলেগ খাতা বহী আছিলে। কাৰোবাক দিব আছে তাৰ কাৰণে বেলেগ খাতা বহী, কাৰোবাৰ পৰা পাব আছে তাৰ কাৰণে বেলেগ খাতা বহী, ক'ৰ পৰা বস্তু কিনি আনিলে তাৰ কাৰণে বেলেগ খাতা বহী, কাক বস্তু বিক্ৰী কৰিলে তাৰ কাৰণে বেলেগ খাতা বহী। তো গোটেইখিনি ৰেকৰ্ড এটা খাতা বহীত লিখি থৈছিলে। আৰু কি হৈছিলে, যেতিয়া নেকি কিবা কাৰণত যদি খাতা বহীবিলাক হেৰাই যায়, তেতিয়াহ'লে কাৰ পৰা কিমান পাব আছে, কাক দিব আছে, ক'ৰ পৰা আনিছিলে, ক'ত বিক্ৰী কৰিছিলে, সেই ৰেকৰ্ডখিনি কি হয়, হেৰাই যায়। মানে বহুত কিছুমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিলে। সেইটো কাৰণে তাক ডিজিটেলি কৰি টেলি নামৰ ছফ্টৱেৰটোত গোটেইখিনি ভৰাই দিলে, য'ত নেকি আমি যদি এবাৰ ৰেকৰ্ডটো ভৰাই দিওঁ, আমি ইন ফিউচাৰত যেতিয়া হ'লেও য'ত হ'লেও মন যায় সেইটো ID পাছৱৰ্ড দি আমি খুলিব পাৰোঁ। তো গোটেইখিনি ৰেকৰ্ড আমি চাব পাৰোঁ বিজনেছ ৰিলেটেড। ঠিক আছে, তো আগতে যেতিয়া টেলি নামৰ ছফ্টৱেৰটো নাছিলে তেতিয়া সেই মুনিমজনে কি কৰিছিলে, গোটেই ৰেকৰ্ডখিনি থৈছিলে। আৰু এতিয়া বৰ্তমান সেই মুনিমজনক আমি একাউণ্টেণ্ট বুলি কওঁ, যোনে নেকি গোটেইখিনি কাম মেইনটেইন কৰে বিজনেছৰ ক্ষেত্ৰত। ঠিক আছে, একাউণ্টেণ্টজনে। তো এডুকেশ্যনেল ভাৰ্চনত শিকিম। তো এডুকেশ্যনেল ভাৰ্চনত কি হয়, কিছুমান আমি ইয়াত নতুনকৈ যদি আমি টেলি শিকিবলৈ যাওঁ তেতিয়াহ'লে আমি লেজাৰ কি হয়, একাউণ্টিং ভাউচাৰ কি হয়, জাৰ্নেল এণ্ট্ৰি কি হয়, সেই গোটেইখিনি আমি কনফিউজনত থাকোঁ। তো সেইখিনি কনচেপ্ট আজি মই এই ভিডিঅ'টোত ক্লিয়াৰ কৰিম যে লেজাৰ কি হয়, লেজাৰটোত আমি কেনেকুৱা লেজাৰ ক্ৰিয়েট কৰিম, লেজাৰৰ আণ্ডাৰ গ্ৰুপ ছিলেক্ট কৰিম, আণ্ডাৰ গ্ৰুপটো কেনেকুৱা, আণ্ডাৰ গ্ৰুপটো যেনেকুৱা কেপিটেল হ'লে কেপিটেল একাউণ্ট হ'ব, বেংক হ'লে বেংক একাউণ্ট হ'ব, পাৰ্চেছ হ'লে পাৰ্চেছ একাউণ্ট, সেইবিলাক কেনেকুৱা কি ধৰণে হয়। তো সেই গোটেইখিনি কনচেপ্ট আমি এই ভিডিঅ'টোত শিকিম। ঠিক আছে, তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো এতিয়া মই প্ৰথমতে এটা ষ্টৰি শুনাম, সেই ষ্টৰিটো ভালদৰে শুনিব। সেই ষ্টৰিটো যেতিয়া আমাৰ মাইণ্ডত চলিব তেতিয়া আমি লেজাৰ্ছ কেনেকুৱা বনাব পাৰিম, লেজাৰ ক্ৰিয়েট কৰিবলৈ অতি সহজ হৈ যাব। ঠিক আছে, তো প্ৰথমতে মই লেজাৰ বনাবলৈ শিকাম। তো লেজাৰ বনাব শিকাব হ'লে প্ৰথমতে এইকেইটা কুৱেশ্যন চাই লওক। মই কুৱেশ্যনটো স্ক্ৰীনত ইয়াত লগাই দিছোঁ। এই কুৱেশ্যনটোত কি লিখা আছে সেইটো প্ৰথমতে অলপ যদি ভালদৰে পঢ়ি লওক। এই কুৱেশ্যনটো চাই আমি কেনেকুৱা লেজাৰ বনাব পাৰিম সেই গোটেইখিনি মই ইয়াত ডিছকাছ কৰিম। ঠিক আছে, তো ফাৰ্ষ্ট টাইম লেজাৰ কেনেকুৱা ক্ৰিয়েট কৰিব লাগে সেইখিনি শিকাম, তাৰ কাৰণে ষ্টৰিটো শুনিব। ঠিক আছে, তো ইয়াত এটা কুৱেশ্যন লিখা আছে, কুৱেশ্যনটো প্ৰথমতে পঢ়ি লওক। ঠিক আছে, ছাপ'জ ধৰি লওক এই কুৱেশ্যনটো চালে যে ইয়াত অশোক started his business with ₹90,000। ঠিক আছে, এই কুৱেশ্যনটো চাই আমি প্ৰথমতে প্ৰথম লেজাৰটো কি বনিব, ইয়াত ফাৰ্নিচাৰ কিনিছে তাৰ কাৰণে কি লেজাৰ বনিব, তো সেইখিনি বনাব শিকিবৰ কাৰণে ষ্টৰিটো শুনিব। তো প্ৰথমতে মই ষ্টৰিটো ষ্টাৰ্ট কৰিছোঁ। ছাপ'জ ধৰি লৈছোঁ অশোকে এটা বিজনেছ ষ্টাৰ্ট কৰিছে। বিজনেছ কৰিব হ'লে সদায় প্ৰথমতে আমাৰ ওচৰত কি থাকিব লাগিব, পুঁজি।
যোনটোক একাউণ্টৰ ভাষাত কোৱা হয় কেপিটেল। ঠিক আছে, যদি কেপিটেল নাথাকে তেতিয়াহ'লে আমি বিজনেছ কৰিব নোৱাৰোঁ। তো আমাৰ বিজনেছ কৰিব হ'লে হাতত কেপিটেল থাকিব লাগিব। ছাপ'জ ধৰি লোৱা অশোকৰ ওচৰত 50,000 এটা টকা আছে হাতত। ঠিক আছে, ধৰি লৈছোঁ 50,000 এটা টকা আছে। অশোকে ভাবিছে যে ছাপ'জ ধৰি লৈছোঁ তাৰ এৰিয়াটোত যোনটো এৰিয়াত থাকে, ছাপ'জ ধৰি লৈছোঁ চাবুৱা, এই চাবুৱা এৰিয়াত থাকে। চাবুৱা এৰিয়াত এই চাবুৱা টাউনতে এটা অশোক ষ্ট'ৰ খুলিবলৈ ভাবি আছে। আৰু অশোক ষ্ট'ৰটো খুলিবলৈ যাওঁতে তাৰ ওচৰত কেপিটেল আছে, মানে পুঁজি আছে 50,000 টকা। কিন্তু এতিয়া বস্তুৰ যি দাম হৈ গ'ল, সেই 50,000 টকাটো লৈ কিন্তু অশোক ষ্ট'ৰটো যিদৰে ভাবিছে যে ভালকৈ চলাম, সেনেকৈ চলাব নোৱাৰে। সেইটো কাৰণে অশোকে কি কৰিব, বেংকৰ ওচৰত যাব, কোনোবা আকৌ SBI হওক বা PNB হওক, বেংকৰ ওচৰত যাব আৰু ক'ব যে মোক কি লাগে, লোন লাগে। ঠিক আছে, অশোকে গৈ সেই SBI বা PNB ক'ব যে মোক 1 মাহৰ কাৰণে লোন লাগে 50,000 টকা এটা, যে মই 1 মাহৰ পাছত ঘূৰাই দিম। তেতিয়া কিন্তু বেংকে অশোকক লোন 50,000 টকা নিদিব। কেলৈ নিদিব, তাৰ ওচৰত যদিও গোটেইখিনি কাগজ পত্ৰ ডকুমেণ্টছ অ'কে আছে, তথাপিও তাক অশোকক সেই বেংকে SBI লোন নিদিম বুলি ক'ব। কাৰণ বেংকে সদায় লং টাইমৰ কাৰণে কি দিয়ে, লোন দিয়ে। কাৰণ বেংকেও এটা বিজনেছ কৰি আছে। বেংকে যিমান বেছি দিনৰ কাৰণে লোন দিব, বেংকৰ সিমানে লাভ হ'ব। সেইটো কাৰণে অশোকে যেতিয়া নেকি ক'লে 1 মাহৰ কাৰণে মোক 50,000 টকা লাগে, তেতিয়া কিন্তু অশোকক নিদিব। যদি অশোকে ক'ব যে মোক 2 বছৰ বা 3 বছৰ বা 5 বছৰ কাৰণে 1,50,000 টকা এটা লোন লাগে, তেতিয়া কিন্তু বেংকে তাক লোন দিব। কাৰণ বেংকেও বিজনেছৰ কাৰণে বহি আছে। বেংকে 1 মাহৰ কাৰণে দিলে তাতো একো বেনিফিট নহ'ব, সেইটো কাৰণে বেংকে নিদিম বুলি ক'ব। ঠিক আছে, যেতিয়া নেকি অশোকে ক'ব যে মোক 1 বছৰ মিনিমাম, বেংকে 1 বছৰৰ ওপৰতহে কি দিয়ে, লোন দিয়ে। সেইটো কাৰণে বেংকক গৈ যেতিয়া 1 মাহৰ কাৰণে ক'লে, তেতিয়া দিবলৈ মানা কৰিছিলে। কিন্তু এতিয়া যেতিয়া নেকি কৈছে মোক 3 বছৰ কাৰণে বা 5 বছৰ কাৰণে, যিমান বেছি দিন হয় বেংকে সিমানে ভাল পাব। ঠিক আছে, তো এতিয়া কি হ'ল, অশোকৰ ওচৰত আছিলে 50,000 টকা, বেংকে SBI তাক দিলে আকৌ 50,000 টকা। তো অশোকৰ ওচৰত হৈ গ'ল কিমান, টোটেল 1 লাখ টকা। ঠিক আছে, 1 লাখ টকা হৈ গ'ল। তো এতিয়া সি ভাবিছিলে যে মই এটা কি খুলিম, অশোক ষ্ট'ৰ খুলিম, ভালকৈ চলাম। তো 1 লাখ টকাটো তাৰ কি হৈ গৈছে, কম হৈ গৈছে, যিদৰে ভাবিছিলে। তো আকৌ যদি বেংকৰ ওচৰত যায়, তেতিয়াহ'লে অশোকক আৰু বাৰে বাৰে লোন নিদিব। কাৰণ বেংকে একবাৰে লোন দিয়ে, সেই লোনটো ঘূৰোৱাৰ পাছতহে আৰু এটা লোন দিব। ঠিক আছে, তো এতিয়া অশোকে কি কৰিব, তাৰ ৰিলেটিভ কোনোবাই, মামা হওক, পেহা হওক, খুৰা হওক, যোনে হওক, ঠিক আছে, বা কোনোবা বন্ধু বান্ধৱী হওক, তাৰ পৰা গৈ ক'ব যে মোক 5 বছৰ কাৰণে 20,000 টকা এটা লাগে, মই 5 বছৰ পাছত ঘূৰাই দিম। তেতিয়া কিন্তু সেই ৰিলেটিভৰ মানুহে অশোকক 5 বছৰ কাৰণে দিব জানো? কেতিয়াও নিদিয়ে। কাৰণ ৰিলেটিভৰ মানুহে কোনো বিজনেছ কৰা নাই, তাক অশোকক সহায় কৰিবলৈহে কিবা এটা দিম বুলি ভাবিছে। কিন্তু যেতিয়া সি 5 বছৰ ক'লে, তেতিয়া কিন্তু নিদিয়ে। বেংকতকৈ অপজিট হয়। বেংকটো ৰিলেটিভ মানুহতকৈ অপজিট হয়, আৰু ৰিলেটিভ মানুহ বেংকতকৈ অপজিট হয়। কাৰণ বেংকে বিজনেছ কৰিছে, ৰিলেটিভ মানুহ বিজনেছৰ কাৰণে পইচা নিদিয়ে, সি সহায়ৰ কাৰণে দিব। তো কি হ'ল, যেতিয়া নেকি মামাক ক'ম যে মোক 1 মাহৰ কাৰণে 20,000 টকা এটা লাগে, তেতিয়া কিন্তু মামাই মোক দিব, সেই অশোকক দিব। ঠিক আছে, তো মামাৰ পৰা 20,000 টকা ল'লে, বেংকৰ পৰা 50,000, তাৰ ওচৰত আছিলে 50,000, টোটেল হৈ গ'ল 1,20,000। এতিয়া সেই 1,20,000টো অশোকৰ কি হৈ গ'ল, কেপিটেল। ঠিক আছে, তো সেই কেপিটেলটো লৈ এতিয়া অশোকে বিজনেছ ষ্টাৰ্ট কৰিব। তো আমি পইণ্ট কৰি কৰি যাম যে বিজনেছটো কৰিব হ'লে আমাৰ কি কি দৰকাৰ হয়। 1 নম্বৰ হ'ল অশোকৰ ওচৰত কেপিটেল থাকিব লাগিব। তো 1 নম্বৰ পইণ্ট হৈ গ'ল কেপিটেল। ঠিক আছে, বিজনেছৰ কাৰণে আমাৰ কি লাগিব, 1 নম্বৰ পইণ্ট কেপিটেল। নেক্সট হৈ গ'ল, এতিয়া অশোকে সেই বেংকৰ পৰা আৰু মামাৰ পৰা যোনটো পইচা ল'লে, সেই পইচাটো যেতিয়া অশোক ষ্ট'ৰটো পূৰা চলিব ধৰিলে, তেতিয়াই কিন্তু অশোকে কি কৰিলে, সেই বেংকক পাহৰি গ'ল যে পইচা দিব আছে, আৰু মামাক পাহৰি গ'ল যে পইচা দিব আছে। তেতিয়া কি কৰিব, বেংকে অশোকৰ ওপৰত কেছ কৰিব, আৰু মামাই আহি সদায় কাজিয়া কৰিব। তেতিয়া কি হ'ব, তাৰ ইমেজটো বেয়া হৈ যাব। সেইটো ক্ষেত্ৰতো তাৰ কি হ'ব, সেনেকুৱা চিটুৱেশ্যনতো তাৰ কি হ'ব, সেই যোনটো বিজনেছ ষ্টাৰ্ট কৰিছিলে, সেই বিজনেছটো অলপ ডাউন হ'বলৈ ধৰিব। কাৰণ যেতিয়া মানুহৰ ইমেজটো ভাল থাকিব, তেতিয়াহে বিজনেছটো আৰু গ্ৰ' কৰি গৈ থাকিব। ঠিক আছে, তো এই যে
বেংকক আৰু মামাৰ পৰা যোনটো পইচা লৈছিলে সেই পইচাটো তাক ঘূৰাই দিয়াটো তাৰ কৰ্তব্য, যোনটোক নেকি একাউণ্টৰ ভাষাত কোৱা হয় লাইবিলিটি। ঠিক আছে, তো বিজনেছ কৰোঁতে আমাৰ 2 নম্বৰ পইণ্টটো হ'ল লাইবিলিটিৰ ওপৰত গুৰুত্ব দিব লাগিব। লাইবিলিটি মানে হ'ল দায়িত্ব বা কৰ্তব্য। ঠিক আছে, তো 1 নম্বৰ পইণ্ট হ'লো কেপিটেল থাকিব লাগিব, 2 নম্বৰ হ'ল আমাৰ দায়িত্ব বা কৰ্তব্যটো আমি পালন কৰিব লাগিব। ঠিক আছে, তো 2টা পইণ্ট পালোঁ আমি বিজনেছ কৰোঁতে। ঠিক আছে, নেক্সট 3 নম্বৰ পইণ্ট, এতিয়া বিজনেছ কৰিব হ'লে ষ্ট'ৰটোতো হৈ গ'ল, এতিয়া ষ্ট'ৰটোত কিছুমান বস্তু কিনি আনি ভৰাব লাগিব। ঠিক আছে, তো সেই বস্তুবিলাকক যোনবিলাক বস্তু আমি আনিম বিক্ৰী কৰিবৰ কাৰণে আৰু যাৰ পৰা নেকি আমি লাভ পাবলৈ আনিছোঁ, সেই বস্তুটো কোৱা হয় একাউণ্টৰ ভাষাত গুডছ। ঠিক আছে, গুডছ যেনেকৈ ছাপ'জ ধৰি লৈছোঁ মই এটা ডট পেন কিনি আনিলোঁ 5 টকাত, কিনি আনি 3 টকাত বিক্ৰী কৰিম নেকি? নকৰিম। আমি ডেফিনেটলি 3 টকাত কিনি আনি 5 টকাত বিক্ৰী কৰিম। তো যোনটো তাৰ পৰা লাভ হ'ল, ঠিক আছে, যিকোনো বস্তুৰ পৰা যোনটো বিক্ৰী কৰি নেকি আমি লাভ পাম, সেই বস্তুটো কোৱা হয় গুডছ। একাউণ্টৰ ভাষাত কোৱা হয় কি? গুডছ। ঠিক আছে, তো ষ্ট'ৰটোত আৰু কিছুমান বস্তু কিনি আনি আমি ছাপ'জ ধৰি লৈছোঁ এটা স্পেচিয়েল চেয়াৰ আনিলোঁ য'ত নেকি বহি মই ঘূৰিব পাৰিম এনেকুৱা। ঠিক আছে, তাৰপাছত ফাৰ্নিচাৰ আনিলোঁ, তাৰপিছত প্ৰিণ্টাৰ আনিলোঁ, লেপটপ আনিলোঁ, জেনেৰেটাৰ আনিলোঁ, ইনভাৰ্টাৰ আনিলোঁ, ফেন আনিলোঁ, তাৰপিছত ডাঙৰ ডাঙৰ ৰেক আনিলোঁ। সেই সেইবিলাকো বস্তু হয়, কিন্তু সেইবিলাক গুডছ নহয়, কাৰণ সেইবিলাক মই বিক্ৰী কৰি লাভ পাবৰ কাৰণে নাই অনা। ছাপ'জ মই স্পেচিয়েল চেয়াৰ যোনটো বহি মই মানুহক চামান দিবৰ কাৰণে আনিলোঁ, সেই স্পেচিয়েল চেয়াৰটো যদি কোনোবাই আহি কালি কয় যে মোক বিক্ৰী কৰি দিয়ে, আমি থৰে বিক্ৰী নকৰিম, কাৰণ সেইটো মই পাৰ্চনেল ইউজৰ কাৰণে আনিছোঁ। তো যোনবিলাক বস্তু আমি পাৰ্চনেল ইউজৰ কাৰণে আনিম, বিক্ৰী কৰি লাভ পাবৰ কাৰণে নানিম, সেইবিলাক বস্তু কোৱা হয় একাউণ্টৰ ভাষাত এছেটছ। ঠিক আছে, তো 3টা পইণ্ট পালোঁ, 4টা পইণ্ট, একটা পালোঁ কেপিটেল, 2 নম্বৰ পালোঁ লাইবিলিটি, 3 নম্বৰ পালোঁ গুডছ, 4 নম্বৰ পালোঁ এছেটছ। ঠিক আছে, এছেটছ। তো এইবিলাক বস্তু কি হয় বিজনেছৰ ক্ষেত্ৰত এইবিলাক বস্তু। ঠিক আছে, নেক্সট পইণ্টটো আহি গ'ল ইনকাম। এতিয়া আমাৰ কি হৈছে, অচুকে কি কৰিলে, কেপিটেলো আছে, তাৰ লাইবিলিটিৰ ওপৰতো গুৰুত্ব দিছে, গুডছো কিনি আনিছে, 3 টকাত কিনি আনি 5 টকাত বিক্ৰী কৰিছে, সেইবিলাক গুডছ হয়। ঠিক আছে, যোনবিলাক বস্তুৰ পৰা আমি লাভ পাম, যিকোনো সৰু সুৰা বস্তু যোনটো বিক্ৰী কৰি নেকি আমি লাভ পাম, সেইটোক কোৱা হয় গুডছ। ঠিক আছে, আৰু গুডছ মানে বস্তু, যিকোনো সৰু সুৰা বস্তু। তো বস্তু ক'লে যেনেকৈ আমাৰ স্পেচিয়েল চেয়াৰটো, সেইটোতো বস্তু হ'ব নোৱাৰে, গুডছ হ'ব নোৱাৰে। একাউণ্টৰ ভাষা বস্তু হয় কিন্তু গুডছ নহয়, কাৰণ সেইটো আমি বিক্ৰী কৰি লাভ পাবৰ কাৰণে নাই অনা, সেইটো আমি নিজৰ পাৰ্চনেল। মেইন পইণ্ট হয় ইনকাম, কাৰণ আমি বিজনেছ কৰিছোঁৱে ইনকাম কৰিবৰ কাৰণে। ঠিক আছে, তো ইনকাম, তো ইনকাম মানে হ'ল উপাৰ্জন, যোনটো নেকি মই সেই ষ্ট'ৰটোৰ পৰা উপাৰ্জন কৰিম। ঠিক আছে, ইনকাম মানে উপাৰ্জন। আৰু এটা পইণ্ট হৈ গ'ল এক্সপেন্সেছ। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট পইণ্ট হয় এক্সপেন্সেছ। যদি আমি এক্সপেন্সে নকৰোঁ, তেতিয়াহ'লে আমি উপাৰ্জন কেনেকৈ কৰিম? যদি আমি পইচা খৰচা কৰি বস্তুৱে কিনি নানিম, তো বিক্ৰী ক'ৰ পৰা কৰিম? তো আমি এক্সপেন্স কৰিব লাগিব। ঠিক আছে, তো এক্সপেন্স কৰিলে আমি কি কৰিব পাৰিম? উপাৰ্জন কৰিব। এটা পইণ্ট পালোঁ, কেপিটেল, লাইবিলিটি, গুডছ, এছেট, ইনকাম এণ্ড এক্সপেন্সেছ। তো 6টা পইণ্ট পালোঁ। এই 6টা পইণ্ট যদি আমাৰ কনচেপ্টটো ক্লিয়াৰ হৈ যায়, তেতিয়াহ'লে আমি লেজাৰ কৰিবলৈ অতি সহজ হৈ যাব। ঠিক আছে, তো এতিয়া আমি ডিছকাছ কৰিম যে লাইবিলিটি 2 টাইপছৰ আছে। ঠিক আছে, কেপিটেল পালোঁ, লাইবিলিটি 2 টাইপছৰ আছে। এটা হৈ গ'ল শ্বৰ্ট টাৰ্ম লাইবিলিটি আৰু এটা হৈ গ'ল লং টাৰ্ম লাইবিলিটি। শ্বৰ্ট টাৰ্ম লাইবিলিটি কোনবিলাক? যোনবিলাক নেকি আমি ৰিলেটিভ মানুহৰ পৰা ল'ম যোনবিলাক পইচা। ঠিক আছে, আৰু লং টাৰ্ম লাইবিলিটি সেইবিলাক যোনবিলাক নেকি আমি বেংকৰ পৰা যোনবিলাক লোন লৈছোঁ, সেইবিলাক লং টাৰ্ম লাইবিলিটি হৈ গ'ল। লাইবিলিটিটোৱে গুডছ। ঠিক আছে, গুডছ মানে গম পালে বস্তু। তাৰপিছত এছেটছ হৈ গ'ল 2 টাইপছৰ। এটা হৈ গ'ল শ্বৰ্ট টাৰ্ম, এটা হৈ গ'ল টেঞ্জিবল এছেট আৰু এটা হৈ গ'ল নন টেঞ্জিবল এছেট। টেঞ্জিবল এছেট সেইবিলাক যোনবিলাক নেকি আমি লং টাইমলৈকে চলিব। ঠিক আছে, লং টাইমলৈকে থাকিব। ছাপ'জ মই এটা স্পেচিয়েল চেয়াৰ কিনিলোঁ, আজি আছে কালি বেয়া হৈ যাব নেকি? নহয়। তো যোনবিলাক মোৰ সম্পত্তি, ছাপ'জ ডাঙৰ এটা জেনেৰেটাৰ কিনিলোঁ, আজি আছে কালি নাইকিয়া হৈ যাব নেকি? এনেকুৱা নহয়, সেইটো অলপ লং টাইমলৈকে চলিব। তো সেনেকুৱা এই লেণ্ডটো, ছাপ'জ যোনটো লেণ্ডত সেই অশোক ষ্ট'ৰটো চলাইছে, সেই লেণ্ডটো আজি আছে কালিতো নাইকিয়া হৈ নাযায়। তো যোনবিলাক লং টাইমলৈকে থাকিব, সেইবিলাকক কোৱা হয় টেঞ্জিবল এছেট। ঠিক আছে, নেক্সট নন টেঞ্জিবল এছেট সেইবিলাক যোনবিলাক শ্বৰ্ট টাইমলৈকে থাকিব। ছাপ'জ ধৰি লৈছোঁ কেছ, মোৰ ওচৰত 20,000 টকা আজি আছে, সদায় থাকিব নেকি?
সদায় নাথাকে, কাৰণ কেছটো আমি কি খৰচা কৰি দিব পাৰোঁ। সেইবিলাক হ'ল নন টেঞ্জিবল। তাৰপিছত আহি গ'ল ইনকম। ইনকম হৈ গ'ল টু টাইপছৰ, ডাইৰেক্ট ইনকম আৰু এটা হৈ গ'ল ইনডাইৰেক্ট ইনকম। ডাইৰেক্ট ইনকম কোনবিলাক? যোনবিলাক আমি ইনকম ডেইলি বেচিছত কৰিম। ছাপ'জ ধৰি লৈছোঁ কিবা এটা পেন কিনি আনিলোঁ, আজি 3 টকাত কিনিলোঁ, কালি 5 টকাত বিক্ৰী কৰিলোঁ, ডাইৰেক্ট ইনকম পালোঁ, ঠিক আছে, ডাইৰেক্ট বেনিফিট পালোঁ। তো যোনবিলাক আমি ডেইলি বেচিছত ইনকম কৰিম সেইবিলাক হৈ গ'ল ডাইৰেক্ট ইনকম। আৰু ইনডাইৰেক্ট ইনকম কোনবিলাক? যোনবিলাক আমি উইকলি, মন্থলি আৰু ইয়েৰলি কৰিম, সেনেকুৱা ইনকামবিলাকক কোৱা হয় ইনডাইৰেক্ট ইনকম। উইকলি যেনেকুৱা ছাপ'জ বহুত ধৰণৰ কাষ্টমাৰ থাকে, কিছুমান কাষ্টমাৰেতো সদায় পইচা দিব নোৱাৰে, বাকীত লৈ যাব অন ক্ৰেডিট, ঠিক আছে। তো সি সপ্তাহত পইচা দিম বুলি ক'ব, কাৰণ মই সপ্তাহতে দৰমহা পাওঁ, মই সপ্তাহতে পইচা দিম। কিছুমান কাষ্টমাৰে আকৌ ক'ব নহয় মই মাহত চেলাৰী পাওঁ, মাহতে দিম, ঠিক আছে। আৰু কিছুমানে কি ক'ব মই ডাইৰেক্টলি 1 বছৰতে দিম। তো সেনেকুৱাও কাষ্টমাৰ থাকে, ঠিক আছে। তো বহুত ধৰণৰ কাষ্টমাৰ থাকিব। তো সেইবিলাক যোনবিলাক নেকি উইকলি, মন্থলি আৰু ইয়েৰলি ইনকাম হয়, সেইবিলাক ইনকামক কোৱা হয় ইনডাইৰেক্ট ইনকাম, ঠিক আছে। আৰু এটা ইনডাইৰেক্ট ইনকামৰ ভিতৰত পৰে, যেনেকুৱা ছাপ'জ ধৰি লৈছোঁ অশোক ষ্ট'ৰটো চাবুৱাতে এটা ব্ৰেণ্ড হৈ গ'ল। এনেকুৱা এটা ব্ৰেণ্ড হৈ গ'ল য'ত নেকি অশোক ষ্ট'ৰ ক'লে চবেই চিনি পায়, সেই এৰিয়াৰ মানুহ যিমান আছে চবেই অশোক ষ্ট'ৰ চিনি পায়। আৰু সেই অশোক ষ্ট'ৰতে যিকোনো বস্তু ল'বলৈ যায়, তো সেইটো এটা ব্ৰেণ্ড হৈ গ'ল। যেনেকুৱা বিৰলা, ৰতন টাটা, বিৰলা, আপেল, সেইবিলাক যেনেকুৱা এটা ব্ৰেণ্ড হৈ গ'ল। সেই ব্ৰেণ্ড পতঞ্জলি এটা ব্ৰেণ্ড হৈ গ'ল, পতঞ্জলি নাম ক'লে চবেই বস্তু কিনে। তো সেনেকুৱা পতঞ্জলিৰ নামটো কিছুমানে ইউজ কৰিব বিচাৰে। তো যেতিয়া নেকি কিছুমান মানুহে কয় যে পতঞ্জলি অকল তাৰ নামটোহে ইউজ কৰিম, প্ৰডাক্টটো বেলেগে বনাব, তাৰ নামটো ইউজ কৰি, কাৰণ পতঞ্জলি ক'লে চবেই কিনিব। তো সেইটো কাৰণে তাৰ নামটো ইউজ কৰাৰ কাৰণে তাক কিছুমান কিবা এটা তাৰ পৰা কিবা এটা পাৰ্চেণ্ট হিচাপত তাক এটা কি দিব, পইচা দিব। সেইটো তাৰ এটা ইনডাইৰেক্ট ইনকম হ'ব, ঠিক আছে। আৰু সেইটো বছৰে বছৰে তাক দিব। তো সেনেকুৱাও ইনডাইৰেক্ট ইনকম হৈ যায়, ঠিক আছে। তাৰপিছত নেক্সট আহি গ'ল এক্সপেন্সেছ, ঠিক আছে। এক্সপেন্সেছ হৈ গ'ল টু টাইপছৰ, এটা হ'ল ডাইৰেক্ট এক্সপেন্সেছ আৰু এটা হৈ গ'ল ইনডাইৰেক্ট এক্সপেন্সেছ। ডাইৰেক্ট এক্সপেন্স কোনবিলাক? যোনবিলাক আমি ডেইলি বেচিছত খৰচা কৰিম সেই চবটোৰ কাৰণে, ঠিক আছে, সেইবিলাক ডাইৰেক্ট এক্সপেন্স। আৰু ইনডাইৰেক্ট এক্সপেন্স কোনবিলাক? যোনবিলাক নেকি আমি উইকলি, মন্থলি আৰু ইয়েৰলি এক্সপেন্স কৰিম। ছাপ'জ ধৰিছোঁ উইকলি মোৰ কিবা এটা ছাপ'জ ধৰি লৈছোঁ আগৰবাতি শেষ হৈ যায়, মই প্ৰত্যেক সপ্তাহত আগৰবাতিটো কিনি আনিম। তো সেইবিলাক হৈ গ'ল, সেই এক্সপেন্সটো মোৰ হ'ব কি ইনডাইৰেক্ট এক্সপেন্স। আৰু মন্থলি যেনেকুৱা ছাপ'জ মই সেই অশোকে সেই ষ্ট'ৰটোত কি কৰিছে, কিছুমান মানুহ লগাইছে যাক নেকি চেলাৰী দিয়ে। তো সেই চেলাৰী দিয়াটো তাৰ কি হ'ব, মন্থলি হ'লে, সেইটো কাৰণে তাৰ ইনডাইৰেক্ট এক্সপেন্সেছ হ'ব। আৰু ছাপ'জ ধৰি লৈছোঁ ইলেক্ট্ৰিচিটি বিল জ্বলাই, সেই ইলেক্ট্ৰিচিটি বিলটোতো সদায় দিব নালাগে, ঠিক আছে। তো সেইটো মাহত যেতিয়া নেকি দিব, তো সেইটো হৈ যাব তাৰ ইনডাইৰেক্ট এক্সপেন্সেছ, ঠিক আছে। আৰু যেনেকুৱা চেলাৰী হৈ গ'ল, ইলেক্ট্ৰিচিটি বিল হৈ গ'ল, তাৰপিছত আৰু কিছুমান সেনেকুৱা দিয়ে, যেনেকুৱা যোনবিলাক মাহত দিয়ে বা মাহত কিছুমান বস্তু কিনি আনিব লাগে। তো সেই এক্সপেন্সবিলাক হৈ যাব ইনডাইৰেক্ট এক্সপেন্স। ছাপ'জ এডভাৰটাইজিং এটা বেনাৰে ছাপ'জ অশোক ষ্ট'ৰ বুলি লগাই থৈছে, সেই এডভাৰটাইজটো সদায় নলগাব। তো সেইটো যোনবিলাক নেকি বছৰত লগাব, ঠিক আছে, সেনেকুৱা এক্সপেন্সবিলাক হ'ব ইনডাইৰেক্ট এক্সপেন্সেছ। তো এই গোটেইবিলাক ইনডাইৰেক্ট এক্সপেন্সৰ ভিতৰত আহি যাব। তো লেজাৰ কৰোঁতে ইনডাইৰেক্ট এক্সপেন্স, ইনডাইৰেক্ট ইনকম সেইবিলাক আমাৰ বহুত হেল্পফুল হ'ব পাৰে, ঠিক আছে। তো আগত আমি গৈ শিকিম কেনেকুৱা লেজাৰটো বনাব লাগিব, ঠিক আছে। তো এতিয়া মই এটা কুৱেশ্যন পেপাৰ ইয়াত মেনশ্যন কৰে, সেই কুৱেশ্যন পেপাৰটো চাই আমি লেজাৰ কৰিব লাগিব। আমি এতিয়া ক্লিয়াৰ হৈ গ'লোঁ যে বিজনেছ কৰোঁতে কোন কেইটা কথাৰ ওপৰত গুৰুত্ব দিব লাগিব। তো এই 6টা পইণ্ট আমি যোনটো পালোঁ, সেই 6টা পইণ্টৰ পৰা আমি লেজাৰ বনোৱাতে আমাৰ বহুত হেল্পফুল হ'ব। তো এই পইণ্টটোৰ পৰা আমি এতিয়া আমাৰ মাইণ্ডত চলি আছে ষ্টৰিটো কেনেকুৱা কি হয়। তো এই পইণ্ট 6টাৰ পৰাই আমি লেজাৰ বনাব লাগিব, ঠিক আছে। তো মই ইয়াত এটা কুৱেশ্যনটো মেনশ্যন কৰি দিছোঁ, সেই কুৱেশ্যনটো প'জ কৰি চাই লিখি ল'ব পাৰে, ঠিক আছে। আৰু সেই কুৱেশ্যনটো চাই মই এতিয়া লেজাৰবিলাক বনাবলৈ শিকাম, ঠিক আছে। তো লেজাৰ আজি আমি এই ভিডিঅ'টোত অকল লেজাৰ বনাব শিকাম। নেক্সট আৰু এটা ভিডিঅ'ত কেনেকুৱা একাউণ্টিং ভাউচাৰ, কেনেকুৱা ভাউচাৰ এণ্ট্ৰি কৰিব লাগে, ঠিক আছে। তো সেই ভাউচাৰবিলাক আমি এণ্ট্ৰি কৰিবলৈ শিকিম, ঠিক আছে। তো এতিয়া এই ভিডিঅ'টো মোৰ, কাৰণ ভাউচাৰটো ইয়াতে যদি দেখাই দিম তো ভিডিঅ'টো বহুত লং হৈ যাব, সেইটো কাৰণে মই অকল এই ভিডিঅ'টোত লেজাৰ কেনেকুৱা বনাব লাগে সেইটোহে শিকাম। তো ইয়াত মই স্ক্ৰীণত এটা কুৱেশ্যন দি দিছোঁ, সেই কুৱেশ্যনটো এতিয়া মই লেজাৰ বনাব শিকাম, ঠিক আছে। তো লেজাৰ কৰোঁতে আমি দুটা কথা গুৰুত্ব দিব লাগিব, এটা হ'ল লেজাৰৰ নাম, ঠিক আছে, এটা হ'ল লেজাৰৰ নাম আৰু এটা হ'ল আণ্ডাৰ গ্ৰুপ, ঠিক আছে। তো লেজাৰ কৰোঁতে দুটা কথা গুৰুত্ব দিব লাগিব। তো এই কুৱেশ্যনটো চাই আমি কেনেকুৱা লেজাৰটো ক্ৰিয়েট কৰিব পাৰিম, তো এইটোকে মই এতিয়া দেখাবলৈ যাম, ঠিক আছে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াহে বুজি পাব, ঠিক আছে। তো কুৱেশ্যনটো মই ইয়াত চাইছোঁ, অশোক started his business with cash rupees 90,000, ঠিক আছে।
তো ইয়াতে আমি এটা কথা গুৰুত্ব দিব লাগিব যে প্ৰথম কুৱেশ্যনটোত অশোক, ঠিক আছে, অশোকে ষ্টাৰ্ট কৰিছিলে বিজনেছটো। তো অশোক নামটো আমি লেজাৰত ক্ৰিয়েট কৰিব নোৱাৰিম, ঠিক আছে। অশোক নামটো আমি লেজাৰ বনাব নালাগে বা বনাব নোৱাৰিম, ঠিক আছে। তো অশোকৰ জেগাত অশোকে যোনটো কেপিটেল ইনভেষ্ট কৰিছে, তো সেই অশোকৰ জেগাটোত কি হ'ব, আমি কেপিটেল নামৰ লেজাৰ বনাব লাগিব, ঠিক আছে। তো 1 নম্বৰ আমাৰ লেজাৰ হ'ব কেপিটেল, ঠিক আছে। তো ইয়াত আৰু এটা কথা মই কৈ দিছোঁ যে আমাক 4টা লেজাৰ আমাক কম্পালচৰি ইয়াত বনাবই লাগিব, ঠিক আছে। যেনেকৈ আমি আছামিজ ইংলিছ ছাবজেক্ট কম্পালচৰি পঢ়িব লাগে, ঠিক সেইদৰে ইয়াত আমি 4টা লেজাৰ কম্পালচৰি বনাবই লাগিব। এটা হ'ল কেপিটেল একাউণ্ট, ঠিক আছে। 2 নম্বৰ হ'ল পাৰ্চেছ, 3 নম্বৰ হ'ল চেল আৰু 4 নম্বৰ হ'ল বেংক, ঠিক আছে। এই 4টা লেজাৰ আমি কম্পালচৰি বনাবই লাগিব, ঠিক আছে। তো 1 নম্বৰটো আমাৰ লেজাৰ হৈ যাব কি কেপিটেল। কেপিটেল অলৱেজ কেপিটেল একাউণ্ট। তো যোনটো 4টা আমি কম্পালচৰি বনাব লাগিব গোটেই 4টা সেম থাকে, যেনেকুৱা কেপিটেল অলৱেজ কেপিটেল একাউণ্ট, পাৰ্চেছ অলৱেজ পাৰ্চেছ একাউণ্ট, চেলছ অলৱেজ চেলছ একাউণ্ট আৰু বেংক অলৱেজ বেংক একাউণ্ট। তো এই 4টা কম্পালচৰি আমাক বনাবই লাগে, ঠিক আছে। তো 4টা লেজাৰটো আমি অট'মেটিকলি বনাব শিকি গ'লোঁ, কাৰণ এই 4টাৰ আণ্ডাৰ গ্ৰুপ সেম থাকে। তো ইয়াত আমি বাকীবিলাকৰ আণ্ডাৰ গ্ৰুপ কেনেকুৱা কি হ'ব এইখিনি ডিছকাছ কৰিম, ঠিক আছে। তাৰপাছত 1 নম্বৰটো আমি লেজাৰ বনালোঁ যে কেপিটেল একাউণ্ট আৰু আণ্ডাৰ গ্ৰুপ হ'ব কেপিটেল একাউণ্ট। 2 নম্বৰ ইয়াত লগতে আছে উইথ ফাৰ্নিচাৰ ₹20,000, ঠিক আছে, কুৱেশ্যনটোত আছে। তো ফাৰ্নিচাৰটো আমি এটা পাই গ'লোঁ লেজাৰ। তো ফাৰ্নিচাৰটো লেজাৰ আণ্ডাৰ গ্ৰুপ হ'ব, কাৰণ ফাৰ্নিচাৰবিলাক আমাৰ যোনবিলাক নেকি এছেটছত পৰে, ঠিক আছে, এটা সম্পত্তি হয়, এছেট সম্পত্তি হয়, ঠিক আছে। তো এই ফাৰ্নিচাৰটো কি হয়, এটা এছেট সম্পত্তি, সেইটো কাৰণে আজি আছে কালিতো শেষ হৈ নাযায় সেই ফাৰ্নিচাৰটো, সেইটো কাৰণে এক ফিক্স হয়, দীৰ্ঘ দিনৰ কাৰণে থাকে, সেইটো কাৰণে ইয়াৰ আণ্ডাৰ গ্ৰুপ হ'ব ফিক্স এছেট। তো ইয়াৰ ভিতৰত যেনেকৈ ছাপ'জ ইয়াত লেণ্ড থকা হ'লেও ফিক্স এছেট হ'লহেঁতেন, ফাৰ্নিচাৰ আছে সেইটো ফিক্স এছেট হ'ব। তাৰপাছত যদি মেচিনাৰী কিবা থাকে সেইটোও ফিক্স এছেট হ'ব, যদি বিল্ডিং থাকে সেইটোও ফিক্স এছেট হ'ব, ঠিক আছে। তো 2টা আমি লেজাৰ বনাব ইয়াত শিকি গ'লোঁ। এটা হ'ল কেপিটেল একাউণ্ট, 2 নম্বৰটো হ'ব ফাৰ্নিচাৰ ফিক্স এছেট, ঠিক আছে। নেক্সট কুৱেশ্যন আছে গুডছ আৰ পাৰ্চেছ ইন কেছ, ঠিক আছে। ইয়াত বস্তু কিনিছে, তো পাৰ্চেছটো আমাক কম্পালচৰি বনাবই লাগিব, তো সেইটো কাৰণে পাৰ্চেছ 3 নম্বৰ লেজাৰ হ'ব আমাৰ পাৰ্চেছ, ঠিক আছে। আৰু ইয়াৰ আণ্ডাৰ গ্ৰুপ হ'ব পাৰ্চেছ একাউণ্ট। নেক্সট কুৱেশ্যনটো আমি পালোঁ যে গুডছ আৰ পাৰ্চেছ ইন ক্ৰেডিট ফ্ৰম স্বপ্না, ঠিক আছে। তো ইয়াত সদায় বিজনেছবিলাক 2টা মানুহৰ মাজতে, কোনোবা এজন পাৰ্চেছ পাৰ্টি থাকে আৰু এটা চেল পাৰ্টি থাকে, মানে কাৰ পৰা আমি বস্তু কিনিম আৰু কাক বিক্ৰী কৰিম, সেই 2টা পাৰ্টিৰ মাজতে বিজনেছটো হয়, ঠিক আছে। তো এতিয়া পাৰ্চেছ পাৰ্টি, ইয়াত কৈছে গুডছ আৰ পাৰ্চেছ ইন ক্ৰেডিট ফ্ৰম স্বপ্না, কাৰ পৰা পাৰ্চেছ কৰিছে, স্বপ্নাৰ পৰা। তো পাৰ্চেছ পাৰ্টি অলৱেজ ক্ৰেডিটৰ হয় আৰু চেল পাৰ্টি অলৱেজ ডেটৰ হয়, ঠিক আছে, ডেটৰ হয়, ঠিক আছে। তো ইয়াত পাৰ্চেছ পাৰ্টি আছে, সেইটো কাৰণে স্বপ্না কি হ'ব ক্ৰেডিটৰ হ'ব। তো কোনোবা পাৰ্চন থাকে, যেতিয়া নেকি ব্যক্তিৰ নাম থাকে তেতিয়াহ'লে তাৰ আগত চান্দ্ৰী লাগে, যেনেকৈ আমি শ্ৰীমতী লগাওঁ ন, ঠিক সেইদৰে ব্যক্তিৰ আগত একাউণ্টৰ ভাষাত চান্দ্ৰী লাগে। তো ইয়াত কি হ'ব, স্বপ্না নামৰ লেজাৰ বনিব আৰু তাৰ আণ্ডাৰ গ্ৰুপ হ'ব চান্দ্ৰী ক্ৰেডিটৰ, কাৰণ এইটো পাৰ্চেছ পাৰ্টি হয়, ঠিক আছে। নেক্সট কুৱেশ্যন গুডছ আৰ পাৰ্চেছ ইন ক্ৰেডিট ফ্ৰম ছায়া। তো এইটো কুৱেশ্যন আগৰ কুৱেশ্যনটোৰ নিচিনা সেম আছে। তো ইয়াত লেজাৰ নাম হ'ব ছায়া আৰু আণ্ডাৰ গ্ৰুপ হ'ব চান্দ্ৰী ক্ৰেডিটৰ, কাৰণ ছায়া কি পাৰ্টি হয়, পাৰ্চেছ পাৰ্টি হয়, ঠিক আছে, তাৰ পৰা আমি বস্তু কিনিছোঁ, সেইটো কাৰণে কি হ'ব চান্দ্ৰী ক্ৰেডিটৰ হ'ব। নেক্সট কুৱেশ্যন গুডছ পাৰ্চেছ ৰিটাৰ্ণ বেক টু। এতিয়া কি হৈছে, গুডছ কিছুমান বস্তু কিনি আনিছিলোঁ, বেয়া ওলালে তাক আমি ৰিটাৰ্ণ কৰিব লাগে। গুডছ মানে পাৰ্চেছ ৰিটাৰ্ণ বেক টু ছায়া, কাক আমি ৰিটাৰ্ণ কৰিছোঁ, ছায়াৰ পৰা কিনি আনিছিলোঁ, সেইটো পাৰ্চেছ ৰিটাৰ্ণ হৈছে। পাৰ্চেছ ৰিটাৰ্ণ যেতিয়া হয় তেতিয়া ৰিটাৰ্ণ আউটৱাৰ্ড নামৰ লেজাৰ বনে, ঠিক আছে। লেজাৰটোৰ নাম হ'ব ৰিটাৰ্ণ আউটৱাৰ্ড আৰু আণ্ডাৰ গ্ৰুপ হ'ব পাৰ্চেছ একাউণ্ট, ঠিক আছে। তো যেতিয়া আমি ৰিটাৰ্ণ কৰোঁ তেতিয়াহ'লে ৰিটাৰ্ণ আউটৱাৰ্ড, পাৰ্চেছ ৰিটাৰ্ণ হ'লে ৰিটাৰ্ণ আউটৱাৰ্ড আৰু আণ্ডাৰ গ্ৰুপ হ'ব পাৰ্চেছ একাউণ্ট। যদি চেল ৰিটাৰ্ণ হয় তেতিয়াহ'লে ৰিটাৰ্ণ ইনৱাৰ্ড হৈ যাব। তো এইটো পাৰ্চেছ ৰিটাৰ্ণ হোৱাৰ কাৰণে ইয়াৰ লেজাৰৰ নাম হ'ব ৰিটাৰ্ণ আউটৱাৰ্ড, আণ্ডাৰ গ্ৰুপ হ'ব পাৰ্চেছ একাউণ্ট, ঠিক আছে। নেক্সট কুৱেশ্যন গুডছ আৰ চেল ইন কেছ ₹50,000।
নেক্সট কুৱেশ্যনটোত কৈছে গুডছ আৰ চেল ইন কেছ, কেছত চেল কৰিছে, পাৰ্টিৰ নাম মেনশ্যন নাই কৰা। তো আমি চেলটো অলৰেডি বনাবই লাগিব, কাৰণ কম্পালচৰি 4টা বনাব লাগে, কেপিটেল, পাৰ্চেজ, চেল এণ্ড বেংক। তো ইয়াত আমি চেলটো পালোঁ, চেলটো বনালোঁ, চেল অলৱেজ চেল একাউণ্ট। তো আমাৰ নেক্সট লেজাৰটো হ'ব কি? তো ইয়াত আমি নেক্সট আমাৰ যোনটো লেজাৰ হ'ব সেইটো নেকি হ'ব চেল, আৰু চেল একাউণ্ট অলৱেজ আণ্ডাৰ গ্ৰুপ চেল একাউণ্ট হ'ব, কাৰণ 4টাৰ সেম থাকে, কেপিটেল অলৱেজ কেপিটেল একাউণ্ট, পাৰ্চেজ অলৱেজ পাৰ্চেজ একাউণ্ট, চেল অলৱেজ চেল একাউণ্ট এণ্ড বেংক অলৱেজ বেংক একাউণ্ট। তো ইজি আছে, ঠিক আছে। তো ইয়াত কৈছে গুডছ আৰ চেল ইন কেছ, তো আমি ইয়াত চেল নামৰ লেজাৰ বনাব লাগিব। লগতে কুৱেশ্যনটোত আছে উইথ ডিছকাউণ্ট এলাউড, ঠিক আছে, উইথ ডিছকাউণ্ট এলাউড। তো ডিছকাউণ্ট নামৰ এটা লেজাৰ বনিব, ঠিক আছে। তো ইয়াত আমাৰ সেই ষ্টৰিটো কামত আহিব, যেনেকৈ আমি কৈছিলোঁ যে যোনবিলাক নেকি উইকলি, মন্থলি আৰু ইয়েৰলি হয় সেইবিলাক হয় ইনডাইৰেক্ট এক্সপেঞ্চেছ। তো ইয়াত ডিছকাউণ্ট আমাৰ সদায় নহয়, ডেইলি বেচিছত ডিছকাউণ্ট দিয়া নহয়, কেতিয়াবা কিবা স্পেচিয়েল থাকিলে, পূজা থাকিলে, বিহু থাকিলে ডিছকাউণ্ট দিয়ে, সেইটো কাৰণে এইটো এটা উইকলি হ'ব, সেইটো কাৰণে ইয়াত হ'ব ইয়াৰ আণ্ডাৰ গ্ৰুপ ডিছকাউণ্টৰ ইনডাইৰেক্ট এক্সপেঞ্চেছ, মানে এইটো ইনডাইৰেক্টলি এক্সপেঞ্চ কৰিছে, ঠিক আছে। তো ডিছকাউণ্টটো অলৱেজ ইনডাইৰেক্ট এক্সপেঞ্চেছ হ'ব আণ্ডাৰ গ্ৰুপ, ঠিক আছে। নেক্সট কুৱেশ্যন গুডছ আৰ চেল ইন ক্ৰেডিট টু আকাশ, ঠিক আছে। ইয়াত চেল পাৰ্টি আছে, কাক চেল কৰিছে? আকাশক চেল কৰিছে, ঠিক আছে। 40,000 ৰুপিজ, কিমান? 40,000। তো ইয়াত আকাশক চেল কৰিছে, তো আকাশটো চেল পাৰ্টি হয়, তো আকাশ নামৰ লেজাৰ বনিব, ইয়াৰ আণ্ডাৰ গ্ৰুপ হ'ব চেল পাৰ্টিবিলাক অলৱেজ ডেটৰ বা ডেবিটৰ ক'ব পাৰে, ঠিক আছে, ডেবিটৰ বা ডেটৰ। তো পাৰ্টিৰ আগত আমি কোনোবা এজন পাৰ্চন থাকে তেতিয়াহ'লে চান্দ্ৰী লগাব লাগিব, যেনেকুৱা শ্ৰীমতী লগাওঁ, ঠিক সেইদৰে একাউণ্টৰ ভাষাত একাউণ্টত আমি কি লগাব পাৰোঁ? চান্দ্ৰী। তো ইয়াৰ আণ্ডাৰ গ্ৰুপ হ'ব কি? চান্দ্ৰী ডেটৰ, আৰু ইয়াৰ লেজাৰৰ নাম হ'ব আকাশ, ঠিক আছে, আকাশ আণ্ডাৰ গ্ৰুপ চান্দ্ৰী ডেটৰ। নেক্সট কুৱেশ্যন গুডছ আৰ চেল ইন ক্ৰেডিট টু সম্ৰাট, ইয়াত কি কৈছে? সম্ৰাটক চেল কৰিছে, ঠিক আছে। তো ইয়াত সম্ৰাট নামৰ লেজাৰ বনিব, আণ্ডাৰ গ্ৰুপ হ'ব চান্দ্ৰী ডেটৰ, ঠিক আছে। নেক্সট কুৱেশ্যন চেল ৰিটাৰ্ণ বেক টু সম্ৰাট, ঠিক আছে। ইয়াত চেল ৰিটাৰ্ণ হৈছে, আগতে কি হৈছিলে? এটা পাৰ্চেজ ৰিটাৰ্ণ হৈছিলে, যেনেকুৱা ইয়াত কৈছে পাৰ্চেজ ৰিটাৰ্ণ বেক টু ছায়া, ঠিক আছে, ছায়াক ৰিটাৰ্ণ কৰিছিলে। আৰু এতিয়াৰ যোনটো কুৱেশ্যন হয় 9 নম্বৰ, ইয়াত আছে চেল ৰিটাৰ্ণ বেক টু সম্ৰাট, তো সম্ৰাটক ৰিটাৰ্ণ কৰিছে, চেলটো ৰিটাৰ্ণ হৈছে। যেতিয়া চেল ৰিটাৰ্ণ হয় তেতিয়া ৰিটাৰ্ণ ইনৱাৰ্ড নামৰ লেজাৰ বনে, ঠিক আছে। চেল ৰিটাৰ্ণ হ'লে ৰিটাৰ্ণ ইনৱাৰ্ড নামৰ লেজাৰ বনে, আৰু আণ্ডাৰ গ্ৰুপ হ'ব চেল একাউণ্ট, ঠিক আছে। নেক্সট কুৱেশ্যনত কৈছে কেছ পেড টু অফিচ এক্সপেঞ্চেছ, ঠিক আছে। এতিয়া যোনটো ষ্ট'ৰ খুলিছে তাৰ কাৰণে এটা অফিচো আছে, সেই অফিচটোৰ কাৰণে কিছুমান এক্সপেঞ্চ কৰিছে, সেইটো সদায় কৰিব নালাগে। যোনবিলাক উইকলি বা মন্থলি বা ইয়েৰলি এক্সপেঞ্চ হয় সেইবিলাকক কোৱা হয় ইনডাইৰেক্ট এক্সপেঞ্চেছ, ঠিক আছে। তো অফিচ এক্সপেঞ্চেছ আণ্ডাৰ লেজাৰৰ নাম হ'ব, আৰু আণ্ডাৰ গ্ৰুপ হ'ব ইনডাইৰেক্ট এক্সপেঞ্চেছ, ঠিক আছে। নেক্সট কুৱেশ্যন কেছ ডেপজিট টু ইণ্ডিয়ান বেংক, আমি বেংক পাই গ'লোঁ, 4টা কম্পালচৰি বনাব লাগে, এটা হৈ গ'ল কেপিটেল, এটা হৈ গ'ল পাৰ্চেজ, এটা হৈ গ'ল চেল, এটা হৈ গ'ল বেংক। তো আমি এতিয়া পাই গ'লোঁ বেংক। তো ইয়াত কৈছে কেছ ডেপজিট টু ইণ্ডিয়ান বেংক, তো ইণ্ডিয়ান বেংকৰ নামৰ লেজাৰ বনিব, আৰু আণ্ডাৰ গ্ৰুপ অলৱেজ বেংক একাউণ্ট হ'লে বেংক একাউণ্ট হ'ব, বেংক হ'লে বেংক একাউণ্ট, যিকোনো বেংক, SBI হওক বা PNB হওক, যিকোনো বেংক হ'ব লেজাৰৰ নেম, তেতিয়াহ'লে আণ্ডাৰ গ্ৰুপ কি হ'ব? বেংক একাউণ্ট, ঠিক আছে। নেক্সট কুৱেশ্যন কেছ পেড টু স্বপ্না, ঠিক আছে। আমি স্বপ্নাটো অলৰেডি আগতে বনাই দিছোঁ। লেজাৰ কৰোঁতে এটা গুৰুত্বপূৰ্ণ কথা হয় যে আমি লেজাৰ এবাৰহে বনাব পাৰোঁ, স্বপ্না আমি অলৰেডি বনাই দিছোঁ, সেইটো কাৰণে আৰু এবাৰ বনাব নালাগে, আমি বনাব নোৱাৰিম, ঠিক আছে। টেলিতে আমি এবাৰ লেজাৰ এটাহে লেজাৰ বনাব পাৰিম, যিকোনো এটা, আমি দুবাৰ লেজাৰ বনাব নোৱাৰোঁ। নেক্সট কুৱেশ্যন কেছ পেড টু ছায়া, ছায়াক পেড কৰিছে, আমি ছায়া অলৰেডি বনাই দিলোঁ, তো লেজাৰ বনাব নালাগে। তাৰপাছত নেক্সট আহি গ'ল 1,000 পেড টু ছায়া, 500 বাই কেছ, 500 বাই চেক। তো ছায়া অলৰেডি বনোৱা আছে, বনাব নালাগে। কেছ ৰিচিভ ফ্ৰম আকাশ, আকাশটো আমি অলৰেডি বনালোঁ, বনাব নালাগে। কেছ ৰিচিভ ফ্ৰম সম্ৰাট আমি অলৰেডি বনালোঁ, বনাব নালাগে। চেল ৰিটাৰ্ণ আছে, তো চেল ৰিটাৰ্ণটো আমি অলৰেডি বনালোঁ, ৰিটাৰ্ণ ইনৱাৰ্ড নামৰ লেজাৰ। তো লেজাৰ অলমষ্ট আমাৰ কমপ্লিট হৈ গ'ল। তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো যদি কিবা বুজি নাপায় তেতিয়াহ'লে ভালদৰে আকৌ এবাৰ চাব, বুজি পাব, ঠিক আছে। আৰু কিবা বুজি নাপায় কমেণ্ট কৰিব, মই নিশ্চয় জনাবলৈ চেষ্টা কৰিম। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আশা কৰিছোঁ লেজাৰ বনাব আপোনালোকে পাৰিব। এই ভিডিঅ'টো ভালকৈ চাব, স্কিপ নকৰাকৈ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব, যাতে মই আগতে এনেকুৱা ভিডিঅ' বনাবলৈ আৰু আগ্ৰহীত হওঁ, ঠিক আছে। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, বাই বাই।